করছ আছো এনে খমত থাকা আন লাগছিল দেখোন আজি বিয়া বা 6 মাহ হল তুমি আজিক লেগিন মোক কোৱা তুমি কি কাম কৰা দেউতাই মোক সদায় সুধি থাকে যি জোৱাই কি কাম কৰে মই নিজেই নাজনো মই কি বুলি কওঁ তুমি কি একলাখান চিন্তা করবা লাগে তোমাক কিবা অভাব দিছো নেকি মই তোমাক যি লাগে দেখোন তাকাই দিছো অভাৱৰ কথা নাহে কিন্তু তুমি কি কৰা হেতুটো মই জানবা লাগে ন তুমি একলাখান বাৰে বাৰে কিয় সুধি থাকো মই কৈছোৱে দেখোন তোমাক মই কিবা বিজনেস কৰো বুলি হলিও ছিলে বাদ দা এটা তাড়াতাড়ি ভাত কিটা পাৰা সদায় আজ বছৰ গাড়ী খাব লাগে অফিস যাব লাগে আরে যা তুই টেনশন কিয় লৈছা ও এবাৰ তোমাক এনেকুৱা ঠাই দিম না যিটো সপোনতো কল্পনা কৰিব নোৱাৰিবা ঐ হ'ব আপোনাৰ ফাটা লেকচাৰ বাদ দিয়ক যোৱাবাৰো গুৱাহাটী নিম বুলি কৈ গুৱাহাটীত লৈ গেছি আৰু তাকো মোৰ পইচাই দি হ'ব এইবাৰ আৰু কল্পনাৰ বাহিৰত জানা আছে ও যা মানুহ এদিন সদায় একে নাথাকে ও এতিয়া বিজি ডাউন হৈছে আপ কৰি দিম না আপ লেভেলত লৈ যাম এতিয়া মোৰ দেৰি হৈছে অফিচত যাম কি অফিস কোনটো অফিসত যাম মই দেখোন গমেই নাপাওঁ সদায় কেৱল অফিসত যাওঁ সেই ডাইলগ আরে জান তুমি সেইবোৰ বুজি নাপাবা ও বহুত ডাঙৰ কন্টেকৰ অফিস এতিয়া মই যাওঁ মোৰ কলিগবোৰে ৰখি আছে মোক য তোমাৰ কি হ'ল অফিস ওলাম যা একদিন হলো মই বৰষুণটো আৰু ৰাতিপুৱাৰ পৰা মাছছে আৰু কি কোনবা কি কৈছি চাদা মাৰি আছে এই মাৰক অলপ হেৰি কোনোবা থাকিবই লগা নাছিল কিন্তু জাগাটো থাকি ভালে লাগছিল চিনেমা মই কেতিয়া গাল গমেই নাপালোঁ তাকেতো খানাটো পাইছিলো মজবুত খানাটো কি চয়াবিনৰ জোল এই 10 টকা পেকেটৰ আৰু কিমান খাব আৰু নিচিনা হৈ গৈছে আৰু পানী দে কিনে জানো কালি এন্দে লগাই দিছিল মানে সেইদিনাখন লগাই দিছিল লগাই দিছিল এন্দক খেদক আচ্ছা এই কোনোবা শুনক কথা আছে আপোনাৰ এইবাৰ আমি যি কৰোঁ কিন্তু ভালকৈ কৰিব লাগিব ষ্টেণ্ডাৰ্ডত কৰিব লাগিব সেই হিন্দীতে কাম কৰিব নোৱাৰে আজিকালি কৰিব নোৱাৰে। আজিকালি টেকনলজি বহুত ডেভেলপ হৈ গৈছে গম পাই না মই সেইদিনা এটা বস্তু শুনা পালোঁ অলপ সেনেকুৱা কিটকুট কৰোঁ নেকি অলপ কামটো কিবা আছে নেকি আছে অলপমান ছাৰ্ভিচটো অলপ বেলেগ চিষ্টেম নতুন টেকনিক ষ্টেণ্ডাৰ্ড ষ্টেণ্ডাৰ্ড মাৰিব নেকি আৰু নপৰে টেকনিক আছে কোনোবা হয় নেকি সেইমতে কৰি যাম হ'ব আপোনাৰ লগত আছো মই মাৰ খালেও খালো দিয়ক আৰু উপায় নাই চাৰে দিয়ক হেৰি কি বুলি কয় কামটো আৰু ষ্টাৰ্ট কৰিব লাগে কামটো কৰিব লাগে কালিৰ পৰা কৰি দিওঁ কালিৰ পৰা কৰি দিওঁ চাল্লা ফোন চোন দেখোন ৰিচিভে নকৰে ক'ত বা আছে সদায় এনকে ৰখি থাকিব লাগে এনকে আৰু ৰখি থাকিব পাৰি না এই দেৰিও হৈছে বাকী কৌশিকো আহিব না কামটো কেতিয়াবা বাদ দিয়াও লাগে কিন্তু বহুত কথা ভাবি কিনেহে বাদ নাদাওঁ কাৰণ এইটো কাম প্ৰফেচনেল কাম না আমাৰ বাদে কোনো বেলেগে কৰিব নোৱাৰে উড়ন্ত ভৰালি উৰিও ভাল পাই উৰাইও ভাল পাই সালা পংকজ এইফালে আহ এ ছাৰ আপোনাৰো ইমান টাইম লাগে না তেতিয়াৰ পৰা ৰখি আছো মই শুনি আছিলো মোৰ কথা কিবা কৈ আছিলি কি নাই ছাৰ আকৌ নাই মানে দেৰি হৈছে সেইকাৰণে আৰু ক'লো আৰু উড়ন্ত ভৰালি উৰাই দিম সেই ছাৰ এনেই কিয় কৰে এতিয়া আমি এই প্ৰচেছবিলাক আৰম্ভ কৰিব লাগে আছে মাতি দে সিহঁতক ইমান টাইম ৰখিব লাগে নেকি কৌশিকক মাতিছো আহিব না আপুনি ইমান জ্বৰত আটা বাঢ়ে মোৰ কাণ ফালি যাব কেতিয়াবা কাণ নহয় চব ফালি যাব বাপৰে বাপ উড়ন্তৰ লগত কাম কৰি আছ ছাৰ মই ফোন কৰি আছো কৌশিকক ফোন কৰি ইমিডিয়েট গো হ'ব গো ঐ ছাৰে কিন্তু আজি ভাল পদে পুৰা একদম খঙত আছে ভাই মোক যি ধাক্কা মাৰি দিছে আৰু এটা কাণ মানে ফালি যাব এনা তাৰ মানে আটা বাচছি অফিস টাইম বুঝি না পারে অফিসের রুলস এন্ড রেগুলেশন বুঝি না পাও কি ঘন্টা বাদ দে কামত কনসেন্ট্রেট কর বিজি ডাউন হয়ে গেছে মার্কেট স্যার জানেই তো পৰিয়াল থকা মানুহ অলপমান দৰমহাটো বাঢ়ি দিলেও ভাল হয় দৰমহা দিয়া নাই স্যাৰ কি কৰোঁ এতিয়া কওকচোন আরে মই কি বিয়ে করো নাই মোর কি হেরি নাই মানে মোর কি কিনি নাই হৈ দিয়ক ছাৰ অলপমান দৰমহাটো বাঢ়াই দিব ঘন নচলে নহয় এনেকে দৰমহা লাগে তোক কাম কৰ কৰ্ম কৰ ফলো ৰখা বাদ দে সেইবোৰ বাদ দিলো এতিয়া শুন মই ইয়াতে এটা ফৰ্মেজ পাইছো আমাৰ ওচৰতে কালি যাবানে বুলিব লগ লাগি পাৰিবি না পাৰিম জেলৰ ভাতটো খাব নালাগে ছাৰ হেৰ বাদ কিয় খাব লাগে তই কেৱল জেলৰ ভাত খোৱাৰ চিন্তা কৰি থাকা হয় ইফালে দৰমহা বাঢ়াব লাগে বছক তাকেই কৈ আছো বছ কামটো কৰিম আৰু বছ মোক তিৰিটোৱে সদায় সুধি থাকে মই কিহত কাম কৰোঁ ক'ত কাম কৰোঁ এতিয়া মই তিৰিটোক কওঁ কি আমাৰ কোম্পানীটোৰ কিবা নাম আছে নে নাই এই গাধত এইটো কোনো কোম্পানী বা ইনষ্টিটিউচন নহয় এটা ব্ৰেণ্ড হয় ব্ৰেণ্ড দা ইউভি ব্ৰেণ্ড ইউভি মানে আল্ট্ৰা ভাইলেট নেকি নহয় গাৱাৰ নহয় উড়ন্ত ভৰালি উৰিও ভাল পাই
উৰাইও ভাল পাই সালা নলবাৰীৰ কাজিপাৰাত যোৱা নিশা চোৰে চলালে চাফাই অভিযান গৃহস্থ নথকা সুযোগ লৈ গোহালিৰ গৰু ছাগলীকে ধৰি বিভিন্ন সামগ্ৰী চুৰ কৰি নিয়ে চোৰৰ দলটোৱে ইতিমধ্যে চোৰক বিচাৰি আৰক্ষী আজি কি ছাগাল চোৰ কালি কি গৰু চোৰ আমাৰ এওঁ বা আৰু কি বিজনেছ কৰে এওঁৰ হাতত যদি বহুত টকা পইচা থাকে কোনোবাই আৰু কেতিয়াবা লৈ যাব এওঁৰ কথাখিনি জনাব লাগিব মই কি গুৰুমা 2 ঘণ্টা হ'ল ৰখি আছো ইমান দেৰি কৰিলে আপুনি এই গুৰুমা আপোনাৰ পিছফালে মই আপুনি বহুত সময় ৰখালা নহয় ভাতকেইটাও শান্তিমতে খাব নেদে আপুনি বাকী কওক কি হ'ল আইডিয়াটো মই ভাবিলোঁ দিয়ক বঢ়িয়া আইডিয়া আমাৰ যি গাঁৱৰ সিমুৰুৰ কৌশিক যি আছে কৌশিক কৌশিক তোৰ বহুত টকা নতুনকৈ বিয়া পাতিছে সি সোণা গনা চব পাম আৰু কৌশিকে কৰে কিনো কৰে কি মানে মই জানাত মানে বহুত অনুসন্ধান কৰি মই ওলাইছোঁ এটা 200 বুজি পাইছি না বহুত ডাঙৰ চোৰ আমি কি চোৰ এই আপাৰ লেভেলৰ চোৰ মানে প্ৰমোশ্যন পাই পাই সি বহুত ডাঙৰ চোৰ হৈ গৈছে আমি মানে সেইবাৰ এনেই মাৰি খালো যোৱাবাৰ আমি যি হিন্দী শুনাওঁতে মাৰি খালোঁ সেহেঁতে বৰ ভাল পাইছি আমি জেল খাটিব লগা হৈ গৈছি কিন্তু এইবাৰ কোনোবা সেহেঁতক জেল খাটাব লাগিব এইবাৰ তাৰমানে তাৰ ঘৰতে হামলা দিম হামলা দিম তাকে হচম ফাঁচম যেন কি নহয় সেনে ফাঁচ পেলাই লাগিব এনেকৈ বাৰে বাৰে আমি জেল খাটি থাকিম নেকি সেহেঁতেও জেল খাটিব লাগিব সেহেঁতেও মজা পাম কোনে নহয় গতিকে দাম কালি ওলাক অপাৰেশ্যন ছাকচেছফুল এওঁ কি বিজনেছ কৰে আজি জেংকে কি নহওক এওঁৰ পৰা কথাখিনি ওলাব লাগিব তাতে আৰু আজিকালি এনাই দিনকাল বয়া ফোন কৰিলেও ফোনটো নধৰে আজি তুমি অলপ সোনকালে আহিবাচোন মোৰ গোটেই মিটিং আছে আজিতো মই একদম আহিব নোৱাৰো সোনকালে কাৰণ আজি মোৰ এটা ডাঙৰ অপাৰেশ্যন আছে হিউজ অপাৰেশ্যন অপাৰেশ্যন কি অপাৰেশ্যন নাই অপাৰেশ্যন মানে এটা ডাঙৰ এমাউণ্ট আহিব মোৰ তাতে এমাউণ্ট বাদ দিয়া তুমি সোনকালে আহিবা মই গোটৰ মিটিঙত যাব লাগিব আৰে জান তাক আমাক থৈ যাবা না ঘৰত কোনে নিব ইমান সম্পত্তি নাই যে আমাৰ ঘৰত তো এতিয়া মই যাওঁ যাম কাৰণ এতিয়া কি হ'ব জানা তুমি মানে পইচাৰ খেল বছ আজি কামটো হ'ব ন আচ্ছা আচ্ছা ঠিক আছে দিয়ক হ'ব দিয়ক মই যাই আছোঁ কিয়া কাম ফোন কৰি আছো এই বছক ফোন কৰিছিলোঁ ৰ'বা কোন বছ তোমাৰ সদায় সদায় যি বছক ফোন কৰি থাক আচলতে তুমি কৰাও কি কচোন মোক ভালকে সুধি তুমিও বাৰে বাৰে মোক এটা কথাকে সুধি থাকা আজি মই তোমাক কওঁ শুনা মই ক'ত কাম কৰোঁ মই এটা ব্ৰেণ্ডত কাম কৰোঁ কি ব্ৰেণ্ড এটা বস্তু আছে মোৰ লগত কিমান চিন আছে জোগাৰ চব আছে এইটো থৈ দিয়ক এইটো বডি স্প্ৰে নহয় এতিয়া আমি ই কলেজৰ লগে লগে লগালগ অপাৰেশ্যন ব্ৰেণ্ডৰ নাম মানে বহুত ডাঙৰ ব্ৰেণ্ডটোৰ নাম হৈছে ইউবি আজিকালি কিন্তু মই এইটো নাম ক'তো শুনা নাই হ'ব যাওঁ তুমি ইমান মাথা মাৰিব নালাগে মোক বছে মাতিছে মই যাওঁ জেলৰ পৰাই ওলাই আৰু পিছত কিন্তু এইটো আমাৰ ফাৰ্ষ্ট প্ৰথম অপাৰেশ্যন এইটোত বা ছাকচেছ হ'ল না নহ'ব 100% হ'ম না একদম কিন্তু প্ৰত্যেকটো খোজ যাতে হ'ব আৰু এইটো বাৰে বাৰে কিয় উলিয়ালো চকচোন এটা ভাল লাগে ভাল লাগে বাঢ়ি দিলে আপুনি বজি যাব স্যার আমি পুরা একদম ফুল রেডি তহঁত আহিছ ইয়েস উৰন্ত ভৰালি উৰিও ভাল পাই উৰায়ো ভাল পায় সালা কিন্তু স্যার কপি কৰিছ স্যার মোৰ কিন্তু কিবা এটা ভয় লাগে মানে মই একলাখনত ফাৰ্ষ্ট পাই বহুত ভয় লাগে মানে জেলে জেলে যাব লাগে নেকি তাকে ভাবি আছো ৰব মই বছ ইয়াৰ এই মুখখান কালি যাবানটো বন্ধ কৰকচোন আৰু এডাল কিনো এটলা স্যার সিগনেল কেবুল মই এনকে ধৰি কিনে এনকে দেও দুখন কাণত নাথে দকচোন এতিয়া অলপমান উৰন্ত ভৰালি এটা উচুল আছে কথা কম কাম বেছি এতিয়া কামত যা পাইছো স্যার ফুলফিল কৰিয়া সিগনেল পাইছো স্যার যা আমি মানে এটা চাৰ্ভে দিছোঁ আপুনি বাৰু ঘৰত বহি পইচা ইনকাম কৰিব খোজে নেকি খোজো খোজে তেতিয়াহ'লে আমাৰ টিপছ আছে কেইটামান হয় নেকি ৱা
আপুনি ঘৰতে বহি পুৰা পইচা ইনকাম কৰি থাকিব পাৰিব টেনশ্যনে নাই নেটৱৰ্কে নাপিনুগৈ দে পাইছোঁ দে অলপ ফোন এটা মাৰিলোঁ হেল্ল' মুনু সেই খংকে কৰা তুমি মই কিনকে ফোন কৰিছোঁ মইহে জানো সেই গুৱাহাটীৰ পৰা আহি এতিয়া ৰখছোঁ মাত্ৰ আৰু গাঁৱত নেটৱৰ্কে নাপে গাঁৱত নোকোৱা একো উন্নতিয়ে নাই জিঅ' অলপ হৈছে তাকো আৰু বয়ে অৱস্থা অ' মুনু কি লাগব তোমাক চুমা লাগব এদিন দি পেলাই দেও কেনে দাম কি হৈছে দাদা কি চুল দেখছি না মোৰ মোবাইলটো লৈ গৈছিল ৰ'ব মই বাপৰে সহায় কৰা মানুহ গৈছোঁ ৰ ভাল বুলি ভাবিছিলোঁ ইও চুৰ লাখ গেল দে মোৰ মোবাইল মানে আমি কোহলি ব্ৰেণ্ডৰ পৰা আহিছোঁ আমি মানে আমেৰিকাত ট্ৰেইনিং লৈছোঁ প্ৰডাক্ট আছে প্ৰডাক্ট আমাৰ এইটো আছে এটা আমাৰ চিম্পল এইটো আমাৰ এল'ভেৰাৰ বনোৱা হৈছে এল'ভেৰা ঘিউ মাখিৰ এইটো বস্তুটো খুব ভাল এটা মানে প্ৰডাক্ট এটা আপোনাৰ যদি আপুনি বিশ্বাস মনে এবাৰ মাৰি দিওঁ আপোনাৰ তাত সেইটো আপুনি গাঁৱৰ যিবিলাক আমাৰ মহিলা আছে তিৰোতা আছে সেইবিলাকৰ তাত বিকিব পাৰিব আৰু ইয়াতে যিখিনি লাভ হ'ব আপুনি ঘৰ তুলিব পাৰিব হয়নে নহয় এইটো এটা এক্সট্ৰা ইনকাম হয় নেকি আপোনাৰ আৰু সকলোৱে কিনিব এইটো বেছি দাম নহয় 130 টকা এটা কিন্তু আমাক 100কৈ দিলেও হ'ব বাকী আপোনাৰ 30 টকাত লাভ প্ৰডাক্ট এটা দি যাম আপুনি যদি চেল কৰিব পাৰে বাকী আৰু আমি দি থাকিম আমি হয়নে টেনশ্যন নাই আপুনি ঘৰতে বহি ভাল ইনকাম কৰিব পাৰিব মই এবাৰ আপোনাক দেখাই দিওঁ আমাৰ চাৰ্ট তালো মাৰি দিছোঁ কোনতে নালাগে নেকি নালাগে আপুনি কিবা কৈছে নেকি নাই আমি একবাৰ ৰেকৰ্ড দিওঁ চেম্পুলটো আপুনি তেতিয়া বস্তু টেষ্টিংটো গম পাব কি মজা এটা ধুনীয়া স্মেল দি ল'ম হেল্ল' অঁ বাইদেউ মিটিংটো আৰম্ভ হোৱা নাই অঁ মই পামেই দিয়ক যাই আছোঁ বাপৰে এই ভাই চিগনেল কিন্তু ইয়াত লাগি ভাল পাইছোঁ দেই বাকী যি নহওক এইটো আমাৰ অপাৰেশ্যন একদম ছাকচেছ মোবাইলটো পকেটত ছাৰক দিব লাগিব বাকী এতিয়া আমি নেক্সট আৰম্ভ কৰিব লাগে কিন্তু বেয়া ফূৰ্তি পাব জো চিগনেলডাল পাইছোঁ জো গেলি গ'লা নহয় জো খুৰমা আমাৰ কাম হৈ গৈছে কাম হৈ গ'লে চুৰ কৰা এই কথা চুৰ কৰাই আচ্ছা মই এইটো বস্তু বুজি নাপালোঁ সেইটো ইমান মূল্য নাই সেইটো কথা আপুনি এইটো মোৰ গাত মাৰো খুজিছিল গম পাই না আপুনি এটা নৰ্মেল কোন যায় এইটো থৈ দিয়কচোন পাৱাৰ আছে নেকি এইটো আমাৰ মেইন ঠাণ্ডা বেলেগ মেইন কামটো বেলেগ ঠাণ্ডা বেলেগ চুৰ কৰিব আহিছোঁ বাঢ়ি যাব কিন্তু অঁ এটা কাম কৰা আমি চবটো কৰি লওঁ তাতে বলক ৰেডি কৰোঁ পুৰা ভৰ্তি কৰি লৈ যাম শুনা বাইদেউ কি খবৰ ক'ত যায় পিছে বাইদেউ ইফালে চাওকচোন সলমান খান উৰে আছে এইটো মই বিহু যাম বুলি ভাবছি এতিয়া হাতেৰে ধৰিব লাগে মই আৰু এটা মেছেজ যাম মই কোনোবা পেচাৰ চোৱা নাছিল আজি বহুত দিনৰ মূৰত চল কৰিব পাইছোঁ না সেইকাৰণে অলপমান মোৰ নাৰ্ভাছ হৈ গৈছোঁ কোনোবা আৰু ৰিমোটটো মই চল কৰি আনিছোঁ নহয় টিভিটো বহি আছে ৰিমোটটো কামত দিব আগে বস্তু চাওক কি বস্তু আছে চাপছো কোনোবা চেলা নাম তেন্তে কামত দিব আমাৰ মুৰ্গী থাকিব লাগে এইগিলা নালাগে হওক আমি কি ধান্দা লৈছোঁ জেমছৰ পেণ্ট পাইছোঁ এইটো মই পিন্ধাব দিম হ'ব অলপ থৈ যাওক দাম বস্তু মেইন মাথা মাৰাই নাই মেইন ইয়াতে চব কণা কণা চব আছে ইয়াতে পাম এইটো দি দিম খুলিব লাগিব এইটো লক তালাক আজি নে এইবাৰ চাৰিবাৰ খুলিব দাম না এইটো ভাঙিবা লাগিব এক মিনিট কি কৰে কি কৰে আপুনি বহুত বস্তু আছে স্প্ৰেও আছে লিপষ্টিক কাজল আইনা বুক কিন্তু বহুত বস্তু দিছে কৌশিকে গতিকে সেই বস্তু মই ল'ব লাগিব গাৰ্জেনক দিব পাৰিম
গোটেইখিনি বস্তু কোনোবা লওক দিছোঁ দিয়ক মই সেইটো দেখি আহক আপনি মেইন বস্তু এতিয়াও ঠাণ্ডা কৰাই নাই মেইন হ'ব নাইকেল তেলটো নাইকেল তেল আপনি হিন্দি খানতে চবতে আছে নেকি এতিয়াও তেচাক কেনে নাইকলৰ তেল দি খোলা যাব নেকি যাব। ঘুরবক নেকি আপনি দে চুৰ কৰ শুনি তুলি তলত আছে দে যাবি ভাত ও থ্যাংক ইউ আপুনি কাক দিলা ভিডিঅ' কৰি আছে ভিডিঅ' আছে ইউটিউব নেকি ইউটিউবত দিব ইউটিউবত নহয় ডাইৰেক্ট থানাত যাব কেনকে ইয়াৰ স্প্ৰে মাৰিছিল এক্সপায়াৰি গৈছিল নেকি এক্সপ্ৰে হয় কিবা গড়বড় কৰিছে আপুনি তহঁতে কি মোক বেল বুলি ভাবছা ৰুম ফ্ৰেছনাৰেদি মোক বেউজ কৰিম বুলি ভাবছা বহুত ইণ্টাৰেষ্ট আছিল তো ইছৰাম কৰবা ধন্যবাদ আরে ভাই আমিও কিন্তু কম প্রাণী নহয় হা চেন আনলো মোবাইল আনলো বেলেগ দে আরে ৰ মোবাইলটো তেতিয়াৰ পৰা ঘটংকে বাজি আছে কাৰ মেছেজ চাওঁ ইয়াৰ মেছেজ হাও তিৰিৰ মেছেজ টিৰিৰ মেছেজ মই অ। সিগনেলটো মিলাই লং ৰ এ তুই সিগনেল মিলাবি বাদ এই কিবা ঘৰত অঘটন ঘটছি গম পাইছো মই অঘটন যাই ঘটছি? তই খোজকাঢ়ি আহি থাক আৰু এই বছক বস্তুখিনি দিবি মোবাইলটো মোবাইলটো এইটো ল এই তিৰিৰ মেছেজ যা যা এ ৰ ইয়াৰ কি হ'ল আৰু অঘটন ঘটছি নাকি গম পালাক নেকি কোনোবা ঠিক কথা কৈছে আমি শুন নহয় একচুৱেলি মানে কি আমি এনে প্ৰেক্টিচ এটা কিবা এটা কৰি যদি তহঁতে চোন নহয় একে কিয় আছে এনেকে আমি শুন কৰি পোৱাই নিছিলো নেকি হয়নে নহয় ভাল চলি আমি আচলতে আচল স্বৰূপ আপুনি জানি না আপুনি জানি আচৰিত হ'ব আচল স্বৰূপ আপুনি জানে আচল চলিছি আমি বিদ্যা কৈছো আমি শুন নহয় ডাঙৰ মাৰ কৈছো শুন নহয় হয় নেকি যদি তহঁতৰ কথা সঁচা হয় তেতিয়া হ'লে ঠিকে আছে আৰু যদি মিছা হয় তেতিয়া হ'লে এই ভিডিঅ' ডাইৰেক্ট থানাত যাব আৰু তহঁতে জেলত যাব আপনি চলাটো লৈ আহক চলাটো ভাঙিছিল সেইটো ৰুমত থাকোঁ মই লৈ গৈছোঁ পিছফালে দিব লাগিব কিন্তু কি হা ক'ত চোৰ ক'ত তুমি ইমান দেৰি কৰিছো মই তেতিয়াৰ পৰা মেছেজ দি আছো ফোনটো চাবা নৰ আৰে মেছেজ পাইতো দৌৰাদৌৰিকে আহিছো মই অফিচৰ কামতে আছিলো তুমি আপ্লিকেশ্যন চোন বেলেগ দিছে জানো না চোৰৰ ঘৰতে কি তুমিতো ফোন এটা কৰিব পাৰিলা হয় মই মেছেজ কৰি আছো তুমি মোক ফোন কৰিব পাৰো নেকি দুটাকে চোৰ আছে শুনা নাপব নালে এই তোমাৰ একলা বাদ বলাচোন বলা তাড়াতাড়ি ক'ত চোৰ হাও এতেও নাই দেখোন তুমি আগফালে চোন কিয়া চোৰ দুটা ক'ত গেল তাকেতো ৰবা বাইকখনো নাই দেখোন হাও পান্ধে লৈ গেল নেকি এইটা কি হ'ব কিন্নাখানে কিনছিলো বাইকখন নতুনকে গাড়ীখনো হৈ গেল গাড়ী হৈ গেল কোনা কোনাও হৈ গেল সব হৈ গেল চব হৈ গেল মালা মালামি কিয় কি মূৰ্খ চাই পেট লগাই দেখিছে হেৰি কিয় নাই মূৰ্খ গাছত লাগে বৰষুণ দিছে যাব লাগে কি কান্দি যাব এনেকে ময়ো কান্দিম কিন্তু আৰু তুমি চেলেক্ট কাৰণে কাম দিবি এডাল মোক দেউতাই দিয়া চাই নাছিল তোমাক দিও পোৱা নাই তোমাক কেইডাল লাগে আনাইছে কেইডাল লাগে ক সংখ্যাটো ক তোমাক মই পুতি দিম আহিছে নেকি পুতি দিম তোমাকে জুকৰি ধৰি থাকিব আৰু বেয়া পাইছে হাতৰ মুঠত লৈ কাষৰ আগৰ মানুহকো দিব পাৰিবা তোলে লৈ যাওঁ একডাল চেন এটকো লৈ যাওঁ আগ মুঠ চেন এনেকৈ দিব পাৰিবা মই কিন্তু কান্দিম নাকান্দি দেখা এই কামটো কিয় কৰিলি মানে মোক তিৰি বালি তাৰমানে বিচৰি ৰাস্তাত চেঞ্চৰ কৰিবা তাক কিমান কাঞ্চি গম পা কিমান বুজাইছো তাক মই কাঞ্চিও একেলগে তাৰ লগত এনেকে এই দীক্ষা দিছিলো তহঁতক এই শিকাইছিলো বজয় গম নাপাও নহয় আপোনাৰ যে তিৰি যদি আপোনাৰ তিৰি বুলি গম পালো হয় না চাইডাল চেন বেছিকে দি আহিলো হয় এই পংকজ তইতো ক'বা লাগছিল এইটো কথা মই কেনেকে গম পাওঁ মই চিন পাওঁ নেকি মোক একদিন চিনাকি কৰি দিছে নেকি মই চিন নাপাওঁ নহয় মই সেইকাৰণে আনছো ভুল শুদ্ধ বাদ দে উড়ন্ত ভৰালিৰ ফেচলা সদা অন দা স্পট আজি বেতন দুটুকু মই ডিভোৰ্চ দিলো তহঁত যা মই বেলেগ চলি আনিম তহঁতৰ দৰে ভেলুলেছ মানুহ এই গেঙত বছ সেইটো নকৰব বছ আমাৰ ভুল হৈছে আমি মানছো বছ যা যা এটা ৰেহাই নাই মাফ নাই কোনো এই বিজনেস আৰু তোমাৰ এই বিব্ৰাণ্ড পৰিয়ালৰ চকুত ধূলি মাৰি ভৰালী পংকজ আৰু কৌশিকে এই ব্যৱসায় কৰি আহিছিল অৱশেষত পাপু আৰু মৃন্ময়ৰ নেতৃত্বত হাতেলোতে ধৰি
আৰক্ষীৰ হাতত গতাই দিয়ে। কিন্তু আৰক্ষী আহিল চিভিল ড্ৰেছত, নহ'লে যে চোৰ ধৰিব নোৱাৰে। মই উড়ন্ত ভৰালি, উৰিও ভাল পাই, উৰাইও ভাল পাই চালা। আৰে ছাৰ, উৰিলে উৰিম, কিন্তু এই ফুৰ্তিতে মই যে এটা কথাই কম, যাব লগা চাই বম নহয়, লিপচা। আৰু এনেকৈ গতিয়াই লৈ যায় আৰক্ষীয়ে। ৰ'ব কাহিনীটো শেষ হোৱা নাই, এতিয়াহে আচল কাহিনীৰ ওৰ ওলাব। গম পালোঁ তই সিহঁতৰ বিজনেছটো এতিয়াতো নাই আমাৰ গছটা বহুত বহুত ধন্যবাদ ভাল কাম কৰোঁ আমি সিদিনা একচুৱেলি চোৰ কৰিব যোৱা নাছিলোঁ। আমাৰ এইটো কিবা এটা মানে আমাৰ যিখিনি বস্তু আমি নিছোঁ না সেইখিনি বস্তু আপোনালোক বস্তু দিম সন্মানে বস্তু গতিকে আমি ভালে নাই একচুৱেলি কোন এটা কৰিব পাৰিম নেকি মোৰ মানে এটাও কি আমি সেনা নহয় দিয়ক আমাৰ ভাল চলিম বুজি পাইছেনে? মানুহ দেখাতে গম পায় সেইটো মই বস্তু এনে গোটেই দিম মই ফোন কৰোঁ না আপুনি ভাল ইয়াৰ কাৰণে মানে সেই হৈছে বস্তুটো, সেইকাৰণে বাকী আনটো ভাল শিক্ষা পাব জেলত। এনেকৈ ভাল কাম কৰি যাই থাকে আৰু বাকী মোৰো এটা কাম আছে আৰু আপোনালোকে থাকক, মই আহোঁ। ভাল ভাল কথাই বাইদেউ এনেও যাবৰ বহুত টাইম আছে ন চাওকচোন একবাৰ তাতে আছে নেকি নাই যে ক'লে ফোনটো নিলাক নেকি এনেও তাৰমানে চোৰ